ভাবিলোঁ আজি ব্লগটো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিওঁ। এতিয়া বাজিছে 8টা। মই গা পা ধুই আজৰি হ'লোঁ। এতিয়া যাম দোকানলৈ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা লাগিল। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। লৈ আহোঁগৈ গাখীৰ। আহি আছোঁ। ইমান দৌৰিছে ল'ৰাটো আগত। বাহিৰত পুৰা ৰ'দ। আনকালে গেটত চিকিউৰিটি থাকে, আজি চিকিউৰিটি নাই। ভাত খাব গৈছোঁ। গাখীৰ আনিলোগৈ। ইয়াত এনেকুৱা গাখীৰে পায়, জুলীয়া 25 টকা পেকেট, হাফ লিটাৰ। কবি আলু আণ্ডাৰ চব্জিখন বনাবলৈ এইখিনি অকণমান হাফ বইল কৰি ল'ব লাগিব। কবিখিনি হাফ বইল কৰি লওঁ, তাৰপিছত বাকীখিনি প্ৰচেছ দেখাই আছোঁ। মানে লগা মছলাখিনি ৰেডি কৰি লওঁ। বিলাহী, জিৰা, অকণমান ডালচেনি, জলকীয়া 3টা, আদা, নহৰু আৰু পিঁয়াজ। এইখিনি এতিয়া পেষ্ট কৰি লওঁ একেলগতে। পেষ্ট কৰা হৈ গ'ল। এতিয়া মই আণ্ডাকেইটা ভাজি ল'ম। আণ্ডাকেইটা ভাজা হৈ গ'ল। নমাই লওঁ। এইখিনি তেলতে দি দিম এতিয়া মই পিঁয়াজ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱাৰ পিছত মই ঢালি দিম মছলাখিনি। এতিয়া ইয়াত সোৱাদ অনুযায়ী হালধি নিমখ দিম। গেছটো লো ফ্লেমত মছলাখিনি তেল নোলোৱালৈকে ভাজি থাকিম। মছলাখিনি ভাজা হৈ গ'ল। ইয়াতে মই এতিয়া পানী দিম। বইল কৰি থোৱা ফুলকবি আৰু আলুখিনি আৰু লগতে আন্দা। এতিয়া ভালকৈ এবাৰ লৰাই ঢাকি দিম। এতিয়া ভালকৈ উতলা হ'লে 10 মিনিটৰ কাৰণে। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলৰ নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলৈ